যেতিয়া আমাৰ ইয়াত বিটিআৰৰ নিৰ্বাচন হৈছিলে সেই সময়ত মই ইয়াত আহিছিলোঁ আৰু তেতিয়া ৰাইজে মোক কৈছিলে যে আমাৰ বৰমা ধমধমা তামোলপুৰ ৰাস্তাত এখন দলং বনোৱাৰ বাবে ব্যৱস্থা কৰা হৈছিলে কিন্তু দলংখন হৈ নুঠিলে আৰু সেইবাবে ধমধমাৰ পৰা তামোলপুৰ আহিবৰ বাবে আমাৰ বহুত কষ্ট হয় তামোলপুৰ তেতিয়া বাস্কা জিলাত আছিলে সদায় আমি জিলালৈকে অহা যোৱা কৰিব লাগে আৰু সেই কাৰণে ৰাইজে মোক তেতিয়া কৈছিলে যে ইয়াত এখন দলং আপুনি বনাই দিব লাগে তাৰ পিছত আপোনালোকৰ আশীৰ্বাদত আমি দলংখন অনুমোদন কৰিছিলোঁ আৰু মই ইয়াত আহি দলংখনৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আজি মই অত্যন্ত আনন্দিত যে আপোনালোকৰ আশীৰ্বাদত আমি এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলোঁ আৰু আজি আমি এই দলংখন আনুষ্ঠানিকভাৱে আপোনালোকৰ বাবে মুকলি কৰি দিলোঁ তামোলপুৰ আৰু বাস্কা জিলাৰ মাজত পোনপটীয়া সংযোগ সাধন কৰাৰ বাবে এই দলংখন হোৱাৰ আগতে পাগলাদিয়া নদীৰ ওপৰত কোনো দলং নাছিলে আৰু সেই কাৰণে আগতে এই ৭৪ কিলোমিটাৰ দূৰত্ব যি আছিলে এই দলংখন হোৱাৰ পিছত এই দূৰত্ব ৩৭ কিলোমিটাৰলৈকে কমি যাব আৰু আগত আপোনালোকে বাস্কা বা মুছলপুৰ যাওঁতে যি ২ ঘণ্টা সময় লাগিছিল এতিয়া ১ ঘণ্টাতে এই যাত্ৰা আমি কৰিব পাৰিম এই দলংখন হোৱাৰ ভিতৰত ফলত গলবিল অংগৰধোৱা ধমধমা গড়ভিতৰ ঝাৰতালুকা মাছদিয়া কলাকুছি তামোলপুৰ বিলপাৰ চপাতল অময়াপুৰ গুৱাগুছি আদি গাঁৱৰ প্ৰায় ২৫,০০০ লোক উপকৃত হ'ব মই ইয়াত আহি পেলাই আমাৰ ইঞ্জিনিয়াৰসকলক সুধিছিলোঁ তেখেতসকলে মোক কৈছিলে যে এই দলংখন নিৰ্মাণ কৰোঁতে আমি প্ৰায় ৩০ কোটি টকা খৰচ কৰিছিলোঁ আৰু ২০২১ৰ ২৬ ফেব্ৰুৱাৰীত আমি এই কাম আৰম্ভ কৰিছিলোঁ আৰু ২৩ চনৰ ভিতৰতে ইয়াত আমি সমাপ্ত কৰিব পাৰিলোঁ মই যেতিয়া ইয়াত আহি কৈছিলোঁ যে ২ বছৰতে আমি দলংখন বনাই শেষ কৰিম তেতিয়া বহুতে বিশ্বাস কৰা নাছিলে কাৰণ আগৰ অভিজ্ঞতাবিলাক ভাল নাছিলে কিন্তু আজি মই যেনেকৈ ২ বছৰ বুলি কৈ গৈছিলোঁ ২ বছৰৰ ভিতৰতে আপোনালোকক এই দলংখন আমি বনাই দিব পাৰিলোঁ নে নাই এইটো কওক ৰাইজে পাৰিলোঁ এতিয়া আপোনালোকে এই দলংখন হোৱাৰ পিছত আমাৰ ৰাইজৰ বহুতখিনি উপকাৰ হ'ব মই আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু আমাৰ ঠিকাদাৰ আটাইকে আৰু আমাক সহায় কৰাৰ বাবে বিটিআৰ প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ যেতিয়া মই তামোলপুৰত ২১ চনত আহিছিলোঁ তেতিয়া মই দেখিছিলোঁ যে তামোলপুৰৰ পৰা মছলপুৰলৈকে যোৱা ৰাস্তা বহুত দীঘলীয়া হয় আৰু সেই কাৰণে আমি তামোলপুৰতে এখন জিলা গঠনৰ কথা কৈছিলোঁ প্ৰথমতে আমি এই জিলা ২০২১ চনৰ আমি ২২ চনৰ ২৩ জানুৱাৰীত ইয়াক আমি জিলা হিচাপে ঘোষণা কৰিছিলোঁ কিন্তু ডিলিমিটেশ্যনৰ সময়ত এই জিলাখন আমি কিছুদিনৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল কিন্তু বৰ্তমান তামোলপুৰ জিলা পুনৰ আৰম্ভ হৈছে জিলাৰ উপায়ুক্তই কাম কাজ কৰিছে যদিও এতিয়া আপোনালোকে ধমধমালৈকে বেছি যাব নালাগে তথাপিতো এই দলংখন হোৱাৰ বাবে বাস্কা আৰু তামোলপুৰৰ মাজত আৰু আমাৰ ক'ব গ'লে গুৱাহাটীলৈকেও যোৱা এটা সুন্দৰ ৰাস্তা এটা নিৰ্মাণ হ'ল আমাৰ তামোলপুৰ জিলাৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা লৈ আছোঁ
তামুলপুৰত এতিয়া প্ৰায় 600 কোটি টকা খৰচ কৰি আমি মেডিকেল কলেজ বনাইছিলোঁ আৰু এতিয়া মেডিকেল কলেজৰ নিৰ্মাণৰ কামো দ্ৰুত গতিত চলি আছে। ইয়াৰ উপৰিও মই ইলেকশ্যনৰ সময় নাগিৰজুলিত কৈছিলোঁ যে কুমাৰিকাটা কাউলি গোৱাবাৰী পথত মটঙা নদীৰ ওপৰত 2খন, বাল্টি নদীৰ ওপৰত 1খন, দক্ষিণ কুমাৰিকাটা নাগিৰজুলিৰ ওপৰত মটঙা নদীৰ ওপৰত আৰু 1খন RCC দলঙৰ আধাৰশিলা কৰিছিলোঁ। তাৰো নিৰ্মাণৰ কাম আমাৰ চলি আছে। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে পাগলাদিয়াৰ ওপৰত আমি আৰু 1খন দলং নিৰ্মাণৰ কাম আমি হাতত লৈছোঁ। সেইখন দলং হৈ গ'লে তামুলপুৰ আৰু বাস্কা জিলাৰ মাজত সম্পূৰ্ণ যোগাযোগ আমাৰ নিশ্চিত হৈ পৰিব। ইতিমধ্যে তাৰো কাম লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিছে। মই ৰাইজক এটা কথা অনুৰোধ কৰিব খোজো যে আপোনালোকে যদি আমাক মাটি বাৰী অকণমান এৰি দিয়ে তেতিয়াহ'লে মই আমাৰ ধমধমাৰ পৰা পুৰা তামুলপুৰলৈকে এই 26 কিলোমিটাৰ ৰাস্তা আপোনালোকক মই ডাবল লেন বনাই দিব পাৰোঁ। যদি কিন্তু মাটি বাৰী ৰাইজে নিজে এৰি দিব লাগিব। দিবনে নাই? এৰি দিবনে নাই নে নিদিয়ে? যদি দিয়ে ডাবল বনাই দিম, যদি নিদিয়ে তেতিয়া ধুনীয়া সিংগল বনাই দিম। হ'ব? গতিকে এইটো মই আজিয়ে ৰাইজক মই কৈ থৈ গ'লো। মই নক্সাখনো বনাইছোঁ, চাওঁ নক্সাখন তাতে আছে। মই ইয়াতে বহি ৰাস্তাটোৰ নক্সাখনো বনাইছোঁ। এতিয়া এই ৰাস্তাটো আমাৰ বৰমাৰ পৰা আৰম্ভ হয় ধমধমালৈকে 11 কিলোমিটাৰ আৰু এই 11 কিলোমিটাৰৰ মাজত আমি যদি ডাবল লেন বনাওঁ আৰু ধমধমাৰ পৰা আগবাঢ়ি আহিলে দলং এখন বেয়া হৈ আছে, সেইখন দলঙো আকৌ আপোনালোকক ধুনীয়াকৈ আমি বনাই দিম। তাৰপিছত দলংখন পাম, একেবাৰে গৈ 7.5 কিলোমিটাৰ গ'লে আমি তামুলপুৰ পাম। তাৰমানে টোটেল ৰাস্তাটো আমাৰ 26.30 কিলোমিটাৰ। ৰাইজে যদি সহায় কৰে মই একদম টিপ টপ ডাবল লেন বনাই দিব পাৰোঁ। আধা ঘণ্টাত আপোনালোক গৈ পাব। আৰু ৰাইজে যদি সহযোগিতা নকৰে তেতিয়া সিংগল লেন বনাই দিম, কিন্তু ভাল কৰি বনাই দিম। এটা কোনটো লাগে আপোনালোকে জানে। ঠিক আছে? এটা কাক ডাবল লাগে হাত দাঙক। এটা যাৰ মাটি নাযায় সি হাত দাঙিব। মাটি যোৱাকেইটাই হাত নাদাঙিলে কেনেকৈ হ'ব? মাটি যাৱাকেইটাই হাত দাঙক, যাৰ ৰাস্তা ঘৰ আছে। দিবনে নাই ডাবল ৰাস্তা? ডাবল ৰাস্তা হ'লে তামুলপুৰ মেডিকেল কলেজলৈকে 5 মিনিটত আহিব পাৰিব। পুৰা মাটিৰ দামো বাঢ়ি যাব। হয়নে নহয়? সেইকাৰণে আজিয়ে মই 2টা ঘোষণা কৰিছোঁ। যদি ৰাইজে সহযোগিতা কৰে ডাবল লেন, আৰু ৰাইজে সহযোগিতা নকৰিলে সিংগল লেন। কাৰণ মাটি ল'বৰ কাৰণে মোৰ লগত পইচা নাই, ৰাস্তাটো বনাই দিব পইচা আছে। ঠিক আছে? গতিকে এই কথাখিনি মই ৰাইজক ক'লোঁ আৰু ৰাইজে সহযোগিতা কৰিলে একেবাৰে বৰমাৰ পৰা তামুলপুৰলৈকে ৰাস্তা বনি যাব। হাইৱে দি তামুলপুৰ আহিব দৰকাৰ নাই। 26 কিলোমিটাৰত আমি গৈ বৰমা পাই যাম। একদম বৰমা, টিহু, পাটাচাৰকুচি আমি পাই যাম। কেতিয়াবা হাইৱে জাম হ'লেও মানুহ উল্টাই এইফাল দি আহিব পাৰিব। গতিকে এই প্ৰস্তাৱটো মই আপোনালোকক দিলোঁ। আপোনালোকে মোক জনাব 10 দিনৰ ভিতৰত, আৰু যদি হয় বুলি কয় তেতিয়াহ'লে মই জানুৱাৰীৰ 1 তাৰিখৰ পৰা কাম আৰম্ভ কৰি দিম। হ'ব? কিন্তু জনাব লাগিব। মই জুলেনক, কাতিৰামক, উৰ্খাদক চবকে দায়িত্ব দি থৈ গ'লোঁ। মোক 10 দিনৰ ভিতৰত জনালে আমি একদম ফিনফিনীয়া ডাবল ৰাস্তা কৰি দিম। আপোনালোকৰ ক'ত মই আগত আহোঁতে কি অৱস্থা আছিল আৰু ডাবল লেন হৈ যোৱাৰ পিছত আপোনালোকৰ কি ধুনীয়া হৈ যাব আপোনালোকে নিজে চিন্তা কৰক। মেডিকেল আপোনালোকে মাত্ৰ 10 মিনিটত বৰমাৰ পৰা আহি তামুলপুৰ মেডিকেল, 26 কিলোমিটাৰ 10 মিনিট নহয়। বেছি স্পীডত আহিলে স্কুটাৰ এক্সিডেণ্ট হৈ যাব। 30 মিনিটত আহি পাই যাব।